অসমক পুনৰ গৌৰৱান্বিত কৰিলে আন এগৰাকী অসম সন্তানে। এইবাৰ চলচ্চিত্ৰ জগতত উজ্বলিল অসম সন্তান সুমন অধিকাৰীৰ নাম। অসমৰ চিত্ৰকাৰ সুমন অধিকাৰীলৈ বাধাই দো ছবিৰ বাবে আগবঢ়োৱা হ'ল ৬৮তম ফিল্মফেয়াৰ বঁটা। শ্ৰেষ্ঠ কাহিনী আৰু চিত্ৰনাট্যৰ বাবে তেওঁলৈ আগবঢ়োৱা হৈছে এই সন্মান। বাধাই দো ছবিৰ বাবে সুমন অধিকাৰী, অক্ষত ঘিলডিয়াল আৰু হৰ্ষবৰ্ধন কুলকাৰ্ণীয়ে শ্ৰেষ্ঠ চিত্ৰনাট্য আৰু অক্ষত ঘিলডিয়াল আৰু সুমন অধিকাৰীয়ে যুটীয়াভাৱে লাভ কৰিছে শ্ৰেষ্ঠ কাহিনীৰ ফিল্মফেয়াৰ বঁটা। বৰ্তমান ভাৰতৰ চলচ্চিত্ৰ জগতত এটি পৰিচিত নাম সুমন অসমৰ বৰপেটাৰ সন্তান, যি ইতিমধ্যে দেশৰ বহুকেইটা আগশাৰীৰ বিজ্ঞাপন প্ৰতিষ্ঠানত কাম কৰি এইখন জগতত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে। মহাৰাষ্ট্ৰ পৰ্যটনৰ সহযোগত জিঅ' ৱৰ্ল্ড কনভেনশ্যন চেণ্টাৰত আয়োজিত ৬৮ সংখ্যক হুণ্ডাই ফিল্মফেয়াৰ এৱাৰ্ড ২০২৩ৰ এই আড়ম্বৰপূৰ্ণ অনুষ্ঠান পৰিচালনা কৰে জনপ্ৰিয় বলিউড তাৰকা ছলমান খানে আৰু তেওঁক সহযোগিতা আগবঢ়ায় আয়ুষ্মান খুৰানা আৰু মনীষ পালে। অনুষ্ঠানৰ আৰম্ভণিতে আলিয়া ভাট, অনিল কাপুৰ, ৰেখা, জাহ্নৱী কাপুৰ, নোৰা ফটেহী, বিকি কৌশল, টাইগাৰ শ্ৰফ আৰু জেকলিন ফাৰ্ণাণ্ডেজকে ধৰি আন বহুকেইগৰাকী তাৰকাৰ উপস্থিতিয়ে উপস্থিত দৰ্শকৰ মাজত খলকনিৰ সৃষ্টি কৰে। অৱশ্যে বাধাই দৌৰ বাদেও ফিল্মফেয়াৰ বঁটা লাভ কৰা আন অভিনেতা তথা ছবিসমূহ হ'ল শ্ৰেষ্ঠ ছবি গংগুবাই কাঠিয়াৱাড়ী, শ্ৰেষ্ঠ ছবি সমালোচক বাধাই দো, মুখ্য চৰিত্ৰত শ্ৰেষ্ঠ পুৰুষ অভিনেতা ৰাজকুমাৰ ৰাও, মুখ্য চৰিত্ৰত মহিলা শ্ৰেষ্ঠ অভিনেতা আলিয়া ভাট, সমালোচকৰ শ্ৰেষ্ঠ অভিনেতা সঞ্জয় মিশ্ৰ, সমালোচকৰ শ্ৰেষ্ঠ অভিনেত্ৰী ভূমি পেডনেকাৰ আৰু টাবু, শ্ৰেষ্ঠ পৰিচালক সঞ্জয় লীলা ভাঞ্চালী, সহযোগী চৰিত্ৰত পুৰুষৰ শ্ৰেষ্ঠ অভিনেতা জগজগ জিঅ' ছবিৰ বাবে অনিল কাপুৰ, সহযোগী চৰিত্ৰত মহিলাৰ শ্ৰেষ্ঠ অভিনেত্ৰী বাধাই দৌৰ বাবে শিৱা সাধা, শ্ৰেষ্ঠ সংগীত এলবাম ব্ৰহ্মাস্ত্ৰৰ বাবে প্ৰীতম, শ্ৰেষ্ঠ সংলাপ গংগুবাই কাঠিয়াৱাড়ীৰ বাবে প্ৰকাশ কাপাডিয়া আৰু উৎকৰ্ষিনী বশিষ্ঠ, শ্ৰেষ্ঠ গীতৰ কথা ব্ৰহ্মাস্ত্ৰৰ কেশৰীয়াৰ বাবে অমিতা ভট্টাচাৰ্য, শ্ৰেষ্ঠ পুৰুষ নেপথ্য গায়ক অৰিজিত সিং, শ্ৰেষ্ঠ মহিলাৰ নেপথ্য গায়িকা কবিতা চেট। আনহাতে এইসমূহৰ লগতে বলিউডৰ আন বহুকেইখন ছবিয়ে বিভিন্ন খিতানত লাভ কৰিছে ফিল্মফেয়াৰ বঁটা। বছৰ বছৰ ধৰি ছবিসমূহে লাভ কৰা এই সন্মানে অৱশ্যে চলচ্চিত্ৰ জগতৰ সৈতে জড়িত হৈ থকা সকলোকে অনুপ্ৰাণিত কৰিছে আৰু ভৱিষ্যতলৈও কৰি থাকিব। এণ্টাৰটেইনমেণ্ট ডেস্ক, ভইচ 24/7।